মোৰ পাছফালে আছে এটা দীঘল পদূলি আৰু তাৰ পাছতে আছে এটা ঘৰ যিটো হৈছে আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ পদূলিটো মানে বহুতেই দীঘল আৰু তাৰ কাষতে আছে এডাল দীঘল বহল নঙলা আৰু আমাৰ ঘৰটো যিহেতু পুৰণি আৰু আমি ইয়াত নঙলাহে থৈছোঁ কাৰণ নঙলাডালে বহুত শোভা বঢ়াই তোলে নিজৰ ঘৰখন আগৰ দিনত নঙলাই মানে মানুহে ব্যৱহাৰ কৰিছিলে আজিকালিহে লোহাৰৰ গেট ছেট ব্যৱহাৰ কৰে আৰু যিহেতু খেতি দিন পাইছে সকলোৱে এয়া খেতি হাল বাবলৈ ল'লেই যিহেতু আমি গাঁৱত বাস কৰোঁ গাঁৱৰ মানুহে সোনকালে খেতি কৰিবলৈ চায় যিহেতু খেতিকেই জীৱিকা জীৱন নিৰ্বাহ হিচাপে গ্ৰহণ কৰে সেই হিচাপত খেতি নকৰিলে হ'ব জানো গাঁওবাসী ৰাইজে সকলোৱে আমাৰ ঘৰৰ ওচৰ খুৰীহঁতে হাল বাই শেষেই কৰিলে আৰু মোৰ এটা কথা খুবেই ভাল লাগে আমাৰ ঘৰৰ সন্মুখতে আছে নামঘৰ ভাগ যি ভাগে মানে মনটো মানে পজিটিভ মানে এটা হেৰি আনে মানে ভয় চয় নালাগে আৰু মানে এনেই মোৰ বহুত ভয় কিন্তু নামঘৰ ভাগ থকাৰ কাৰণে মোৰ অলপমান ভয় নালাগে আৰু অহা যোৱা কৰিবৰ কাৰণে দিন হওক বা ৰাতি হওক মোৰ মানে ওলাই যাবলৈ বিশেষ জেগা নাই সেইকাৰণে যেতিয়াই সময় পাওঁ চাপ্লাইলৈকে অহা যোৱা কৰি থাকোঁ মাজে মাজে সময় পালে যিহেতু মই গাঁৱত থাকোঁ আৰু মোৰ সেইকাৰণে চাৰিওফালে যিমান বস্তু দেখিব সকলো সেউজীয়া আৰু পথাৰ দেখিবলৈ পাব আৰু এইবিলাকেই চাই বহুতেই ভাল লাগে আৰু বেলেগ একো দেখিবলৈ নাপাব আৰু এইটো হৈছে মোৰ ঘৰটো আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই